हेलो फ्रेंड्स, IRCTC ट्रेन टिकटर कारण ऑनलाइन रेजिस्ट्रेशन आईडी केनेকৈ बनाब आपनालोকক देखुৱাই আছো। ইয়াৰ কাৰণে फ्रेंड्स आपनालोকে प्रथमते गुगলত গৈ টাইপ কৰিব লাগিব IRCTC টাইপ কৰি এন্টাৰ কৰিব। নিউ পেজ ওপেন হ'ব। आपनालोके ফার্স্ট অপশনটোতে ক্লিক কৰিব। ইয়াত দেখা পাইছে ফার্স্ট যেটো অপশন আহিব এটোতে ক্লিক কৰিব। ক্লিক কৰিলো। নিউ পেজ ওপেন হৈছে। আপোনালোকে ৰাইট সাইডত দেখা পাব টপ কৰ্নাৰত এটা চাৰিটা পইণ্ট থকা এটা পইণ্ট দেখা পাব। ইয়াত ক্লিক কৰিব। মই ক্লিক কৰিছো। ক্লিক কৰাৰ পিছত আপোনালোকে চাওক লগইন অপশন এটা দেখা পাই আছে। এই লগইন অপশনটোত ক্লিক কৰিব। মই ক্লিক কৰিছো। ইয়াৰ পিছত फ्रेंड्स আপোনালোকে তলৰ ফালে স্ক্ৰল ডাউন কৰি ল'ব। স্ক্ৰল ডাউন কৰাৰ পিছত আপোনালোকে চাওক ৰেজিষ্টাৰ অপশন দেখা পাই আছে। এই ৰেজিষ্টাৰ অপশনটোত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত চাওক এটা পেজ এটা দেখা পাই আছে। এতে ক্ৰিয়েট ইউৰ একাউণ্ট আপোনালোকে আপোনালোকৰ একাউণ্টটো ক্ৰিয়েট কৰিব। প্ৰথমতে ইউজাৰ নেম দিব লাগিব। ইউজাৰ নেম আপোনালোকে যিকোনো এটা ইউজাৰ নেম দিব পাৰে। মই ABCD বুলি দিছো। আপোনালোকে নিজৰ নাম দিব পাৰে। ইউজাৰ নেম দিব। ইয়াৰ পিছত পাসওয়ার্ড আপোনালোকে পাসওয়ার্ড এটা দিব লাগিব। মই ABCD এটা পাসওয়ার্ড দিছো। এটা ক্যাপিটাল লেটার দিব পাৰে, এটা বাকি স্মল আৰু এলফাবেট দিব পাৰে। পাসওয়ার্ড এটা মই দি দিছো। ইয়াৰ পিছত সেম কনফার্মেশন পাসওয়ার্ড আপোনালোকে সেম পাসওয়ার্ড এটা দি দিব। ইয়াৰ পিছত প্ৰিফাৰ্ড ল্যাঙ্গুৱেজ আপোনালোকে ল্যাঙ্গুৱেজ সিলেক্ট কৰি ল'ব। মই ইংলিশ দিছো। সিকিউৰিটি কুৱেশ্যন ইয়াত বহুত কেইটা আছে। সিকিউৰিটি কুৱেশ্যন আপুনি ইয়াতে যিকোনো এটা সিলেক্ট কৰি দিব পাৰে। ইউৰ পেট নেম মই এক্সাম্পল হিচাপে ABCD দিছো। আপোনালোকে আপোনালোকৰ পেট নেমটো দি দিব। ইয়াৰ পিছত কন্টিনিউ অপশন এটা দেখা পাই আছে ৰাইট সাইডত। এই কন্টিনিউ অপশনটোত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত সেকেন্ড পেজটো আপোনালোকে দেখা পাই আছে পাৰ্সোনাল ডিটেইলছ। এটা আপোনালোকৰ ফাৰ্স্ট নেম আপোনালোকৰ নামটো দিব। ইয়াৰ পিছত লাষ্ট নেম মিডল নেম লাষ্ট নেম এটা দিব। ইয়াৰ পিছত আপোনালোকৰ অকুপেশন সিলেক্ট কৰিব লাগিব। ইয়াত বহুত কেইটা আছে পাব্লিক গভৰ্নমেন্ট ষ্টুডেন্ট আদাৰ। যদি আপোনালোকে ষ্টুডেন্ট হয় ষ্টুডেন্ট দিব পাৰে। তো মই এক্সাম্পল হিচাপে ষ্টুডেন্টে লৈছো। আপোনাৰ ডেট অফ বাৰ্থটো ইয়াতে টাইপ কৰি ল'ব। ডেট অফ বাৰ্থ মই এক্সাম্পল হিচাপে দি দিম। মই এক্সাম্পল হিচাপে দিছো ডেট অফ বাৰ্থ। ইয়াত মেৰিড আনমেৰিড যদি আপোনালোকৰ মেৰিড আনমেৰিডটো আপোনালোকে সিলেক্ট কৰি ল'ব। মেল ফিমেলটো সিলেক্ট কৰিব। ইয়াতে ইমেইল ঠিকে আছে। ইমেইল আপোনালোকৰ ইমেইল নম্বৰ ইমেইল এড্ৰেছটো টাইপ কৰি ল'ব। সিলেক্ট নেশনালিটি ইয়াতে চাওক ইণ্ডিয়ান আপোনালোকে স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰি ইণ্ডিয়ান সিলেক্ট কৰি ল'ব। ইণ্ডিয়া তাৰপিছত চাওক কন্টিনিউ অপশন দেখা পাই আছে। ইয়াতে ক্লিক কৰি দিলে হ'ল। ক্লিক কৰিব নিউ পেজ এটা ওপেন হ'ব। ইয়াতে চাওক আপোনাৰ এড্ৰেছটো দিব পাৰে। হাউচ নম্বৰ কিমান হয় হাউচ নম্বৰ দিব। স্ট্রিট দিব। এরিয়াটো দিব। লোকেলিটি আপোনালোকৰ লোকেলিটিটো ইয়াতে টাইপ কৰি ল'ব। পিনক'ড দিব। পোষ্ট অফিচ সিলেক্ট কৰি ল'ব। মই এক্সাম্পল হিচাপে সিলেক্ট কৰি লৈছোঁ। তাৰপিছত ফোন নম্বৰ আপোনালোকৰ ফোন নম্বৰটো দি দিব। ইয়াৰ পিছত চাওক কপি ৰেচিডেন্স অফ দ্য অফিচ এড্ৰেছ আপোনাৰ অফিচ এড্ৰেছ আৰু পাৰ্মানেণ্ট এড্ৰেছ একেই হয়। যদি একেই হয় আপোনালোকে ইয়েছ দি দিব আৰু নহ'লে নো দি দিব। মই ইয়েছ দি দিলোঁ। একেই হয় চব। ইয়াৰ পিছত তলত স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ পিছত কেপচা আপোনালোকে দেখা পাই আছে MW কৰি ইয়াতে আৰু এটা পইণ্ট এটা দেখা পাব ডিক্লেৰেশ্যন পইণ্ট। এই ডিক্লেৰেশ্যন পইণ্টটোত ক্লিক কৰি ল'ব। ক্লিক কৰিলোঁ মই। ইয়াৰ পিছত চাওক ৰেজিষ্টাৰ অপশন তলৰ ফালে দেখা পাব। ৰেজিষ্টাৰ অপশনটোত ক্লিক কৰি ল'ব।
ৰেজিষ্টাৰ অপশ্যনটোত ক্লিক কৰিলোঁ। এটা ফোন নম্বৰটো ৰিকোয়াৰ্ড হৈ আছে, ফোন নম্বৰটো দিব লাগিব। ফোন নম্বৰটো যেহেতু দিয়া নাই, ৰেজিষ্টাৰ অপশ্যন কেনচেল দুটা পইণ্ট দেখা পাব। আপোনালোকে অ'কে অপশ্যনটোত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত চাওক ৰেজিষ্ট্ৰেশ্যন ছাকচেছফুলি, আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যনটো কমপ্লিট হৈ যাব, ছাকচেছফুলি হ'ব। ইয়াৰ পিছত ফ্ৰেণ্ডছ আপোনালোকে যোনটো ইউজাৰ আই ডি তাতে টাইপ কৰি লৈছিলে সেই ইউজাৰ আই ডিটো ইয়াতে শ্ব' কৰিব আৰু আপোনালোকে এই ইউজাৰ আই ডি দি আপোনালোকে ট্ৰেইন টিকট অথবা IRCTC ট্ৰেইন টিকট বুক কৰিব পাৰিব। ইয়াৰ লগতে আপোনাৰ ক্লিক হেয়াৰ টু লগ ইন এণ্ড এক্টিভ ইউৰ একাউণ্ট, আপোনালোকে এই পইণ্টটোত ক্লিক কৰিব আৰু আপোনালোকৰ একাউণ্টটো লগ ইন কৰি ল'ব, এক্টিভ কৰি ল'ব। ইয়াৰ পিছত ফ্ৰেণ্ডছ আপোনালোকে ট্ৰেইন টিকট কেনেকৈ বুক কৰিব আপোনালোকক দেখুৱাম। আপোনালোকে যিকোনো এপৰ জৰিয়তে আপোনালোকে ট্ৰেইন টিকট বুক কৰিব পাৰে, নতুবা IRCTCৰ মেইন অফিচিয়েল ৱেবছাইটত গৈও আপোনালোকে ট্ৰেইন টিকট বুক কৰিব পাৰে। IRCTC আৰু আদাৰ্ছ থাৰ্ড পাৰ্টি এপৰ জৰিয়তে আপোনালোকে বুক কৰিব, কিন্তু ডিফাৰেঞ্চ এইটোৱে যে IRCTCৰ মেইন ৱেবছাইটৰ পৰা আপোনালোকে যদি টিকট বুক কৰে আপোনালোকে কম পইচাতে পাব, কনভিনিয়েঞ্চ ফিজটো কম হয়। আৰু যদি আপোনালোকে থাৰ্ড পাৰ্টি এপ বহুত আছে, প্লে ষ্ট'ৰত গৈ আপোনালোকে ডাউনলোড কৰি ল'ব পাৰে, তাৰ পৰা আপোনালোকে টিকেট বুক কৰিব পাৰিব, কিন্তু তাৰ ফিটো অলপ বেছি হয়। তো ফ্ৰেণ্ডছ আপোনালোকে এই ইউজাৰ আই ডি, এই IRCTCৰ ইউজাৰ আই ডি দি আপোনালোকে থাৰ্ড পাৰ্টি এপৰ জৰিয়তে বা IRCTC মেইন অফিচিয়েল ৱেবছাইটৰ জৰিয়তে আপোনালোকে টিকট বুক কৰিব পাৰিব। মই নেক্সট ভিডিঅ'ত IRCTCৰ টিকট কেনেকৈ বুক কৰিব বা আপোনালোকে ট্ৰেক কেনেকৈ কৰিব তো ডিটেইলছ আপোনালোকক দেখুৱাম। চ' ফ্ৰেণ্ডছ মোৰ ভিডিঅ'টো যদি ভাল লাগে লাইক, শ্বেয়াৰ আৰু কমেণ্টছ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।